নমস্কাৰ, মই সঞ্জীৱনী আপোনালোক সকলোকে মোৰ এই সোলো পডকাষ্টলৈ আদৰণি জনাইছোঁ এণ্ড আই ৱেলকাম ইউ অল টু মনৰ নিজানত উইথ সঞ্জীৱনী, য'ত আমি আমাৰ চৌপাশৰ পৃথিৱীখনৰ পৰা অকণমান আঁতৰি আহি মনৰ কথা শুনো, আমাৰ কথা পাতোঁ। কেতিয়াবা এনেকুৱা হয়নে আপুনি বহুত বেছি কষ্ট পায় আৰু আপোনাৰ এনেকুৱা লাগে যেন ইয়াতকৈ বেছি কষ্টকৰ সময়, ইয়াতকৈ বেছি বেয়া সময় যেন মোৰ আৰু একো থাকিবই নোৱাৰে। আৰু কেতিয়াবা জীৱনে ইমান মিঠা মুহূৰ্ত কিছুমান আমাক দি থৈ যায়, এনেকুৱা লাগে যেন জীৱনটোকে সাৱটি ল'ম, এনেকুৱা লাগে যেন বেয়া সময় মোৰ জীৱনত কেতিয়াও নাছিলেই। হয়নে কেতিয়াবা? এটা কথা সঁচাকৈ কওকচোন, আজিৰ পৰা 5 বছৰ আগত যিটো কথাৰ কাৰণে আপুনি বহুতখিনি কষ্ট পাইছিল, হয়তো এটা সপ্তাহলৈকে আপুনি কোঠাত সোমাই কান্দিছিল, মানে যিমানখিনি কষ্ট পাব লাগে গোটেইখিনি পাইছিল যিটো কথাৰ কাৰণে, আজিও যদি উভতি চায় বা আজি যদি আপুনি সেই কথাটো মনত পেলায়, আপোনাৰ সমানেই কষ্ট হয়নে? আপুনি সমানেই দুখ পায়নে 5 বছৰ আগত যিমান পাইছিল? নাপায় নহয়। সময়ৰ সকলোতকৈ ভাল কথা কি জানেনে? ই পাৰ হৈ যায় আৰু সকলোৰে সময় সদায় একেই নাথাকে। আজি যদি আপুনি বহুতখিনি দুখত আছে, কাইলৈ হয়তো আপুনি হাঁহিবলৈ এটা বৰ ধুনীয়া এটা আপুনি কাৰণ পাইছে। ধৰি ল'লোঁ আপুনি আজি আপোনাৰ বছৰৰ পৰা খুব বেয়াকৈ সকলোৰে আগত গালি খালে, বা কলেজত যদি আপুনি পঢ়ি আছে কোনোবা এগৰাকী টিচাৰে আপোনাক সকলোৰে আগত বৰ বেয়াকৈ ক'লে, বা যদি আপুনি কোচিঙত এনৰোল কৰিছে, হয়তো আপুনি কোচিঙত সকলোতকৈ বহুতখিনি পাছ পৰি আছে, বা 5-6 বাৰ এটেম্প দিও আপুনি ক্ৰেক কৰিব পৰা নাই। কেনেকুৱা লাগে সেইখিনি সময়ত? খুব লেফ্ট আউট ফিল হৈ থাকে ন? এনেকুৱা লাগে যেন ইয়াতকৈ বেছি কষ্টকৰ কিবা হ'ব পাৰেনে মোৰ জীৱনত? ইয়াতকৈ বেছি বেয়া কিবা সময় আহিব পাৰেনে জীৱনত? এই লাইফটো যে আনপ্ৰেডিক্টেবল, আমি যে নাজানো আজি যদি আমি সুখত আছোঁ কাইলৈ হয়তো দুখো আহিব পাৰে জীৱনলৈ, বা আজি যদি খুব বেছি দুখত আছোঁ হয়তো কাইলৈ খুব ধুনীয়া এটা ফিলিং আহিব পাৰে, খুব ভাল লগা কিবা এটা সময় আহিব পাৰে। আমি যে নাজানো ক'ত কোনে কাৰ কাৰণে ৰৈ থাকে, কিবা এটা ভাল কামৰ কাৰণে ৰৈ থাকে, কিবা এটা ভাল কাম কৰি দিয়ে, আমি যে নাজানো। এই নজনাখিনিতে জীয়াই থকাৰ মাদকতাখিনি আছে, সোৱাদখিনি আছে, হয়নে? যদি আমি সকলোখিনি জানিলোৱেহেঁতেন, তেনেহ'লে কাইলৈ লাইফটোৱে আমাক কি ছাৰপ্ৰাইজ দিব, সেই ছাৰপ্ৰাইজখিনিৰ কাৰণে আমি উৎসুক হৈ নাথাকিলোহেঁতেন, আমি এক্সাইটমেণ্ট ফিল নকৰিলোহেঁতেন, নহয়নে? এই মই লাইফটোৰ আনপ্ৰেডিক্টেবিলিটিৰ কথাখিনি যে কৈ আছিলোঁ, মই যে ক'লোঁ কেতিয়াবা আমাৰ জীৱনত ইমানখিনি ভাল মুহূৰ্ত আহি যায় যে আমি নাজানো, আমি ছাৰপ্ৰাইজ ফিল কৰোঁ, আমি ছাৰপ্ৰাইজড হৈ যাওঁ। এই সময়খিনিত কি হৈছে কওকচোন, আমাৰ খিৰিকীৰ সন্মুখত এজোপা গছ আছে, সেই গছজোপাৰ ফাকেৰে অকণমানকৈ পোহৰ আহে, আৰু এই মুহূৰ্তত মই ভিডিঅ'টো কৰি থকাৰ সময়খিনিতেই অকণমান পোহৰ মোৰ মুখত পৰিছে, দেখিছেনে? গছৰ ফাকেৰে, গছৰ পাতৰ ফাকেৰে অহা, এইখিনিয়ে মোক সুখ দিছে। আই ফিল হেপী, আই ফিল ব্লেছড। এনেকুৱা কিছুমান সৰু সৰু কথাই আপোনাকো সুখী কৰিব যদি আপুনি অকণমান বহল হৈ দিয়ে, যদি আপুনি অকণমান ইণ্টেলেকচুৱেল পাৰ্টটো অকণমান যদি এৰি দিয়ে, যদি আপুনি প্ৰত্যেকটো প্ৰব্লেম, আপোনাৰ জীৱনত অহা প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো প্ৰব্লেম, প্ৰত্যেকটো কথাই খুব বেছি ডিপ এনালাইচিছ কৰি আপুনিয়ে সকলো ঠিক কৰিব বুলি ভাবি বহি থাকে, তেনেহ'লে আপুনি কেতিয়াও ঠিক কৰিব নোৱাৰে। অকণমান এৰি দিয়কচোন, এনেকৈ ধৰি থকা হাতৰ মুঠিটো অকণমান খুলি দিয়ক না। কিমান দেৰি ধৰি থাকিব এনেকৈ? কিমান দেৰি? গোটেই জীৱনটোতো ধৰিয়ে আছে। অকণমান এতিয়া এৰি দিবলৈ চাওকচোন। কিছুমান কথা আমাৰ কণ্ট্ৰলত নাথাকে, আমাৰ হাতৰ মুঠিত নাথাকে, সেইখিনি নিজৰ ধৰণে হৈ থাকিবলৈ দিয়ক। আৰু সময়ে যিটো ৰিজাল্ট দিয়ে আমাক, সময়ে যিটো ফলাফল আমাক দিয়ে, তাতকৈ ধুনীয়া হয়তো একোৱে হ'ব নোৱাৰে, নহয়নে? কেতিয়াবা ভাবি চাইছেনে এই কথাটো? আৰু নাথিং ইজ পাৰ্মানেণ্ট। আপুনি যিটো আজি ফিল কৰিছে, কাইলৈ হয়তো সিমানখিনি গভীৰতাৰে সেইখিনি ফিল নকৰিবও পাৰে, বা তাতকৈ বহুত ভাল লগা কথা আপোনাৰ জীৱনলৈ আহি যাব পাৰে। এই ফিলিংছটো যে আজি আপুনি যিখিনি ফিল কৰি আছে, সেইখিনি পাৰ্মানেণ্ট নহয়। নাথিং ইজ পাৰ্মানেণ্ট, ইভেন ইউ। আপুনি সদায় থাকিম বুলি ভাবিছে জানো ইয়াত? জীৱনটো শেষ হৈ যোৱাৰ আগতে অকণমান জীৱনটোৱে দিয়া মাদকতাখিনি লৈ চাওঁ নেকি আমি? অকণমান সোৱাদটো লৈ চাওঁ। ইমানখিনি ধৰি নাথাকিবচোন। আপুনি আজি যিটো ফিল কৰিছে,
হয়তো কাইলৈ পৰহিলৈ সেই ফিলিংছটোৰ জেগাত এটা বেলেগ ফিলিঙে সেইখিনি ফিল কৰিব, বেলেগ এটা ফিলিংছ আহিব। গতিকে আজি আপুনি যিটো কথাৰ কাৰণে, যিটো অনুভৱ কৰি আপুনি ইমানখিনি কান্দিছে, ইমানখিনি কষ্ট পাই আছে, সেইখিনি 2 দিন পাছত গুচি যাব। ঠিক আছে, 2 দিন পাছত নহয়, এমাহ পাছত, এবছৰ পাছত, 4 বছৰ পাছত, এটা সময়ততো গুচি যাব। গতিকে সেইখিনিৰ কাৰণে আপুনি আজি কিয় ভাবিছে যে আজিয়ে হয়তো ইয়াতকৈ বেয়া সময় আৰু মোৰ হ'ব নোৱাৰে, এইটোৱে কিজানি মোৰ ডেষ্টিনি আছিল। ইমান বেয়াকৈ নাভাবিবচোন। জীৱনটোৱে আমাক সদায় ছাৰপ্ৰাইজ দি থাকে, জানেনে? সদায় সুযোগো দিয়ে, সদায় ছাৰপ্ৰাইজো দিয়ে। আমি অকণমান মনটো বহল কৰি চাব শিকিব লাগিব, অকণমান পজিটিভলি। ইমানখিনি ধৰি নাথাকিব, ইমান কিয় খামুচি ধৰি আছে? চব কথাই প্ৰত্যেকটো প্ৰব্লেম, প্ৰত্যেকটো আমাৰ বেয়া লগা কথা, ভাল লগা কথা, প্ৰত্যেকটো সমস্যা আমি একদম মুঠি মাৰি ধৰি থাকোঁ। আৰু ইণ্টেলেকচুৱেলি এইবোৰ কথা ভাবি গুণি, আৰু কেতিয়াবা আমাৰ এনেকুৱা হয় যেন আমিয়ে গোটেইখিনি কণ্ট্ৰল কৰিম, আমিয়ে ধৰি থাকিম, আমিয়ে চব ছল্ভ কৰিম। কিয় ইমানখিনি হাৰ্শ কিয় হৈ যায় নিজৰ প্ৰতি? অকণমান এৰি দিয়কচোন, অকণমান আপোনাৰ মুঠিটো ঢিলা কৰি দিয়ক। জীৱনটোক এনেদৰে খামুচি ৰখাৰ, জীৱনটোৰ প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো কথা এনেদৰে খামুচি ৰখাৰ, ইণ্টেলেকচুৱেলি এনেকৈ খামুচি ৰখাৰ কাৰণে যিখিনি কষ্ট পাই আছে আপুনি, অকণমান এৰি দি চাওকচোন কেনেকুৱা লাগে, কিমান মুকলি লাগে। বিকজ নাথিং ইজ পাৰ্মানেণ্ট। আজিলৈ ইমানেই। ভালে থাকক আৰু নিজক বহুত ভালে ৰাখক। নমস্কাৰ।